গাইজ আজি যেহেতু শিৱৰাত্ৰি পূজাৰ কাৰণে আমি নলবাৰীৰ ওচৰতে এটা খাজাৰা বুলি জেগা আছে, তাতে এটা শিৱ মূৰ্তি আছে, ডাঙৰ শিৱ মূৰ্তি এটা। তাতে আহিছোঁ, আপোনালোকক দেখি দিম মূৰ্তিটো বা গোটেইখিনি পৰিৱেশটো দেখি দিম আৰু চাই থাকিব লাষ্টত। ভক্ত আহি আছে, হাজাৰ ভক্ত। সেইটো মন্দিৰ ভিতৰত আৰু বেছি মানুহ, ইমান মানুহ আৰু ভিতৰততো আছে। ছাতি ধূপ লৈ আমি যাই আছোঁ এতিয়া। এইবিলাক দোকান চাওক, কিমান মানুহ হৈছে ইয়াতে। আমি ছাতি ধূপ ল'লোঁ, লৈ এতিয়া যাই আছোঁ। মানুহ কিন্তু হৈছে, কিছু মানুহ হৈছে, বাপৰে বা বহুত মানুহ। এইবিলাকে ছাতি জ্বলাই আছে, কিমান মানুহ চাওক, কিমান মানুহ হৈছে, বহুত মানুহ। কালি ইয়াতে কালী মন্দিৰত কালী পূজা আছে কালি। আৰু এইটো কিমান ডাঙৰ শিৱ মানুহ, চাওকচোন মানুহ কিমান মানুহ জ্বলাবই পাৰোঁ। আমি কোনো মাজত সোমোৱা নাই, আমি পুৰা লাইন ধৰি আহি পাইছোঁ আৰু অলপ আছে বাকী। লাইন চাওকচোন কিমান লাইন, লাইন ওপৰত মানুহ আছে, যাই আছোঁ পুৰা লাইন পাতি যাই আছোঁ। লাইনত যায়ে আমি সেৱা কৰিম মন্দিৰত। ইয়াৰ মানুহ আছে চাওকচোন, বহুত মানুহ এতিয়া লাইন ধৰি আছে। এইটোৱে খাজাৰাৰ শিৱ মন্দিৰ, ইমান মানুহ। আমিও লাইন পাতি মন্দিৰ দৰ্শন কৰিলোঁ। এতিয়াও চাওকচোন কিমান লাইন আছে মানুহৰ, বহুত লাইন আছে এতিয়াও। লাইন পাতি আহিয়ে আছে চবেই দৰ্শন কৰিব। আমাৰো দৰ্শন হৈ গ'ল, ফটোত লৈ ল'লোঁ। আজিলৈ বাই বাই, আৰু লগ পাম পিছত। হৰ হৰ মহাদেৱ।